নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ আগলৈ 3খনকৈ নতুনকৈ এডভাৰটাইজমেণ্ট লৈ আহিছোঁ, য'ত আপোনালোকৰ মিনিমাম 8 পাছৰ পৰা মাষ্টাৰ ডিগ্ৰীলৈকে সকলোৱে এপ্লাই কৰিব পাৰিব। চ' ভিডিঅ'টো অলপো স্কিপ নকৰি শেষলৈকে চাই যাওক, কিয়নো এই ভিডিঅ'টোৰ যোগেদি মই আপোনালোকৰ কি পোষ্ট ওলাইছে, আপোনালোকে কি এলিজিবিলিটি বিচাৰিছে, কেনেকৈ এপ্লাই কৰিব, সকলোখিনি আপোনালোকক জনাই দিম। চ' ভিডিঅ'টো শেষলৈকে চাই যাওক, আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা নিশ্চয় কৰি দিব। চ' আজিৰ প্ৰথমখন এডভাৰটাইজমেণ্টলৈ আগবাঢ়িছোঁ, যিখন আপোনালোকৰ ওলাইছে নন্দনাথ শইকীয়া মহাবিদ্যালয় তিতাবৰৰ ফালৰ পৰা। ইয়াতে আপোনালোকৰ গ্ৰেড 3 এণ্ড গ্ৰেড 4 কাৰণে পোষ্ট ওলাইছে, আৰু এইখন আপোনালোকৰ যোৱা 18 মাৰ্চত ৰিলিজ কৰিছে। চ' ইয়াতে আপোনালোকৰ গ্ৰেড 3, গ্ৰেড 4 এণ্ড লেবৰেটৰী বিএডৰ কাৰণে পোষ্ট ওলাইছে। গ্ৰেড 3 কাৰণে আপোনালোকৰ 2টা, গ্ৰেড 4 কাৰণে 2টা এণ্ড লেবৰেটৰী বিএডৰ কাৰণে 8টা পোষ্ট ওলাইছে টোটেল। ইয়াতে যদি আমি এজ লিমিট চাওঁ, আপোনালোকৰ ইয়াতে দিয়া আছে এজ পাৰ গভৰ্ণমেণ্ট অফ আছাম। চ' ইয়াৰ মানে হৈছে আপোনালোকৰ মিনিমাম বয়স 18 বছৰৰ পৰা মেক্সিমাম 40 এজলৈকে এপ্লাই কৰিব পাৰিব। লগতে এজ ৰিলেক্সেশ্যনো পাব এজ পাৰ গভৰ্ণমেণ্ট ৰুল। তাৰপিছতে ইয়াতে এপ্লাই কৰিবলৈ আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে। যদিহে আপোনালোকে গ্ৰেড 3 পোষ্টৰ কাৰণে এপ্লাই কৰে, আপোনালোকৰ মিনিমাম গ্ৰেজুৱেশ্যন পাছ হ'ব লাগিব আৰ্টছ, ছায়েন্স, কমাৰ্চ এনি ষ্ট্ৰীমৰ পৰা। লগতে আপোনালোকৰ কম্পিউটাৰ ডিপ্ল'মা অৰ চাৰ্টিফিকেট কোৰ্চ মিনিমাম 3 মান্থৰ আপোনালোকৰ থাকিব লাগিব। আৰু যদি আপোনালোকে গ্ৰেড 4 পোষ্টৰ কাৰণে এপ্লাই কৰে, নহ'লে বা লেবৰেটৰী বিএৰ কাৰণে এপ্লাই কৰে, আপোনালোকৰ মিনিমাম 8 পাছ হ'লে এপ্লাই কৰিব পাৰিব। তাৰপিছত কৈছে যে আপোনালোকৰ PRC মানে পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট থাকিব লাগিব বুলি কৈছে। লগতে আপোনালোকৰ ইয়াতে কৈছে যে আপোনালোকে যেতিয়া এপ্লাই কৰিব এটা এপ্লিকেশ্যন ফিজ দিব লাগিব। আপোনালোকে যদি গ্ৰেড 3 পোষ্টৰ কাৰণে এপ্লাই কৰে, আপোনালোকে 500 ৰুপিজ পে' কৰিব লাগিব। আৰু যদি আপোনালোকে গ্ৰেড 4 পোষ্ট এণ্ড লেবৰেটৰী বিএৰ কাৰণে এপ্লাই কৰে, তেতিয়াহ'লে 300 ৰুপিজ পে' কৰিব লাগিব। ইয়াতে আপোনালোকৰ পাঞ্জাৱ নেশ্যনেল বেংকৰ একাউণ্ট নম্বৰ দি দিছে, এইটো নম্বৰতে আপোনালোকে পে' কৰিব লাগিব। তাৰপিছতে ইয়াতে আপোনালোকৰ এপ্লাই কৰিবলৈ 15 ডেজ টাইম দিয়া হৈছে। তাৰমানে যিটো মই আপোনালোকক ফাৰ্ষ্টতে কৈ দিছিলোঁ, এখন এডভাৰটাইজমেণ্ট আপোনালোকৰ যোৱা 18 মাৰ্চতে ৰিলিজ কৰি দিছে। চ' সেইটো হিচাপতে আপোনালোকে 1 এপ্ৰিলৰ ভিতৰতে এপ্লাই কৰিব লাগিব। চ' এপ্লাই কেনেকৈ কৰিব, এপ্লাই কৰিবলৈ আপোনালোকে এখন ষ্টেণ্ডাৰ্ড ফৰ্ম পাব, যিখন লিংক মোৰ ভিডিঅ' ডিছক্ৰিপশ্যন বক্সতে পাই যাব। চ' সেইখন আপোনালোকে ডাউনলোড কৰি ফিল আপ কৰি আপোনালোকৰ গোটেই ডকুমেণ্টখিনিৰ সৈতে লগতে পে'মেণ্ট ৰিচিপ্টৰ সৈতে আপোনালোকে পষ্ট কৰি পঠাব লাগিব। ইয়াতে তলতে যিটো এড্ৰেছ দিয়া আছে, এই এড্ৰেছটোত পঠালে আপোনালোকে এপ্লাই কৰা হৈ যাব। তাৰপিছতে 2 নম্বৰ এডভাৰটাইজমেণ্টখনলৈ আগবাঢ়িছে, যিখন আপোনালোকৰ ওলাইছে নেশ্যনেল ৱাটাৰ ডেভেলপমেণ্ট এজেঞ্চিৰ পৰা। ইয়াতে আপোনালোকৰ জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিলৰ কাৰণে টোটেল পোষ্ট 13টা ওলাইছে। বয়স ৰখা হৈছে 18 পৰা 27 বছৰ। জুনিয়ৰ একাউণ্টেণ্টৰ কাৰণে টোটেল পোষ্ট ওলাইছে এটা, বয়স ৰখা হৈছে 21 বছৰ পৰা 30 বছৰ। তাৰপিছতে ড্ৰাফ্টমেন গ্ৰেড 3 কাৰণে ওলাইছে, টোটেল পোষ্ট ওলাইছে 6টা। এজ লিমিট ৰখা হৈছে 18 পৰা 27 বছৰ। 4 নম্বৰতে আপাৰ ডিভিজন ক্লাৰ্ক বিচাৰিছে, ইয়াত টোটেল পোষ্ট আছে 7টা, বয়স 18 পৰা 27 বছৰ। ষ্টেন'গ্ৰাফাৰ গ্ৰেড 2, টোটেল পোষ্ট 9টা, বয়স ৰখা হৈছে 18 পৰা 27 বছৰলৈকে। তাৰপিছত লাষ্টতে লৱাৰ ডিভিজন ক্লাৰ্ক পোষ্ট আছে 4টা, বয়স ৰখা হৈছে 18 পৰা 27 বছৰ। এই পোষ্টবিলাকত আপোনালোকে ৰিলেক্সেশ্যনো পাই যাব, সেইখিনি মই আগলৈ কৈ আছোঁ। ইয়াতে আপোনালোকৰ পোষ্ট ৱাইজ চেলাৰীখিনি দি দিছে, সেইখিনি আপোনালোকে চাই ল'ব পাৰিব নিজে। যাতে এই পোষ্টবিলাকত এপ্লাই কৰিবলৈ আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিলৰ কাৰণে ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং বিচৰা হৈছে, আৰু যিসকলে ডিগ্ৰী ইন চিভিল ইঞ্জিনিয়াৰিং কৰি ৰাখিছে তেওঁলোকক প্ৰিফাৰেঞ্চটো দিয়া হ'ব। ছেকেণ্ড পোষ্ট জুনিয়ৰ একাউণ্টেণ্ট অফিচাৰৰ কাৰণে আপোনালোকক ডিগ্ৰী ইন কমাৰ্চ বিচাৰিছে, লগতে 3 years এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। 3 নম্বৰ পোষ্ট ড্ৰাফ্টমেন গ্ৰেড 3 কাৰণে আপোনালোকক ITI চাৰ্টিফিকেট নহ'লে ডিপ্ল'মা ইন ড্ৰাফ্টমেনশ্বিপ বিচাৰিছে। 4 নম্বৰ পোষ্ট আপাৰ ডিভিজন ক্লাৰ্কৰ কাৰণে আপোনালোকৰ মিনিমাম গ্ৰেজুৱেশ্যন পাছ বিচাৰিছে। লগতে যিসকলৰ কম্পিউটাৰ অপাৰেটিং চিষ্টেম, MS Word, অফিচ, এক্সেল, পাৱাৰ পইণ্ট, ইণ্টাৰনেটৰ নলেজ আছে, তেওঁলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। 5 নম্বৰ পোষ্ট ষ্টেন'গ্ৰাফাৰ গ্ৰেড 2 কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে, মিনিমাম 12 পাছ বিচাৰিছে। লগতে আপোনালোকৰ কম্পিউটাৰ টাইপিং স্কিল টেষ্ট লোৱা হ'ব, য'ত আপোনালোকৰ টাইপিং স্পীড 80 ৱৰ্ড পাৰ মিনিট হ'ব লাগিব। তাৰপিছতে শেষতে লৱাৰ ডিভিজন ক্লাৰ্কৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে 12 পাছ। লগতে টাইপিং স্পীড আপোনালোকৰ 35 ৱৰ্ড পাৰ মিনিট ইন ইংলিছ এণ্ড 30 ৱৰ্ড পাৰ মিনিট ইন হিন্দী বিচাৰিছে। তাৰপিছত ইয়াৰ যিটো অনলাইন আবেদন, সেইটো যোৱা 18 তাৰিখৰ পৰা ষ্টাৰ্ট হৈ গৈছে। ইয়াৰ লাষ্ট অনলাইন আবেদনৰ ডেট হৈছে 17 এপ্ৰিল 2023। তাৰপিছতে ইয়াতে আপোনালোকে এপ্লাই কৰোঁতে এপ্লিকেশ্যন ফিজ দিব লাগিব। যিসকল জেনেৰেল OBC EWS কেণ্ডিডেট, তেওঁলোকে 890 ৰুপিজ প্লাছ GST প্লাছ বেংক চাৰ্জ দিব লাগিব। তাৰপিছতে যিসকলে SC ST এণ্ড PWBD, তেওঁলোকে 550 প্লাছ GST প্লাছ বেংক চাৰ্জেছ দিব লাগিব, আৰু এইটো আপোনাৰ নন ৰিফাণ্ডেবল হ'ব। ইয়াতে আপোনালোকে এজ পাৰ গভৰ্ণমেণ্ট ৰুল SC ST 5 years, OBC 3 years, PWBD 10 years,
এনেকৈ আপোনালোকে ৰিলেক্সেশ্যনখিনি পাই যাব। তাৰপিছত আহিলে চিলেকশ্যন প্ৰচেছ। ইয়াতে আপোনালোকৰ ৰিটেন টেষ্ট, তাৰপিছতে আপোনালোকৰ স্কিল টেষ্ট নহ'লে টাইপিং টেষ্ট লোৱা হ'ব পোষ্ট ৱাইজ। তাৰপিছতে আহিলে হাউ টু এপ্লাই। চ' এপ্লাইটো আপোনালোকে অনলাইনতে কৰিব পাৰিব। চ' ইয়াৰ আপোনালোকে গোটেই ডিটেইলছ এডভাৰটাইজমেণ্টখন যদি পঢ়িব বিচাৰে মোৰ ভিডিঅ' ডেছক্ৰিপশ্যন বক্সতে লিংক পাই যাব। লগতে ইয়াৰ এপ্লাই লিংকটো দি দিম, সেইটো তাৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। আজি 3 নম্বৰ এডভাৰটাইজমেণ্টখনলৈ আগবাঢ়িছোঁ, যিখন ওলাইছে আপোনালোকৰ অফিচ অফ দি মিছন ডাইৰেক্টৰ নেশ্যনেল হেল্থ মিছন আছামৰ ফালৰ পৰা। চ' ইয়াতে আপোনালোকৰ ৱাকিং ইণ্টাৰভিউ থ্ৰু চিলেকশ্যনখিনি কৰোৱা হ'ব, য'ত আপোনালোকৰ পষ্ট ওলাইছে ষ্টেট মিডিয়া এক্সপাৰ্ট। ইয়াতে আপোনালোকৰ ভেকেঞ্চি আছে এটা। কোৱালিফিকেশ্যন বিচাৰি MA নহ'লে M Science ইন মাছ কমিউনিকেশ্যন কৰা হ'ব লাগিব। লগতে আপোনালোকৰ এক্সপিৰিয়েঞ্চো বিচাৰিছে ইন পাৰ্টিকুলাৰ ডিপাৰ্টমেণ্ট। লগতে আপোনালোকৰ কম্পিউটাৰ প্ৰফিচিয়েঞ্চি ইন MS অফিচ বিচাৰিছে। লগতে এইটোও কৈছে যে আপোনালোকে আছামিজ, ইংলিছ, হিন্দী এণ্ড বেংগলী এই লেংগুৱেজকেইটা ভালদৰে ক'ব এণ্ড লিখিব পাৰিব লাগিব। ইয়াতে আপোনালোকৰ এজ লিমিট ৰখা হৈছে আপ টু 43 ইয়েৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে আপোনালোকৰ চেলাৰী পে' কৰিব 40,000 পাৰ মান্থ। এই পষ্টটোৰ কাৰণে আপোনালোকৰ ৱাকিং ইণ্টাৰভিউ হ'ব অহা 28 মাৰ্চত। ছেকেণ্ড পষ্ট বায়'মেডিকেল ইঞ্জিনিয়াৰ। ইয়াতো আপোনালোকৰ এটা পষ্ট ওলাইছে। কোৱালিফিকেশ্যন বিচাৰিছে BTech নহ'লে বা BE ইন বায়'মেডিকেল ইঞ্জিনিয়াৰিং। লগতে 3 ইয়েৰ্ছৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ বিচাৰিছে ইন ইনষ্টলেশ্যন এণ্ড মেইনটেনেঞ্চ অফ মেডিকেল ইকুইপমেণ্ট। এই পষ্টত এপ্লাই কৰিবলৈ আপোনালোকৰ মেক্সিমাম বয়স 43 ইয়েৰ্ছলৈকে ৰখা হৈছে। ইয়াতো চেলাৰী আপোনালোকৰ ছেমেই হ'ব 40,000 পাৰ মান্থ। এই পষ্টটোৰ কাৰণে আপোনালোকৰ ৱাকিং ইণ্টাৰভিউ হ'ব অহা 27 মাৰ্চত। 3 নম্বৰ পষ্ট ছিষ্টেম এডমিনিষ্ট্ৰেটৰ। ইয়াতে পষ্ট ওলাইছে এটা। কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে যিসকলে MTech, MCA, BE IT, BE কম্পিউটাৰ চায়েন্স, M Science IT, M Science কম্পিউটাৰ চায়েন্স কৰিছে, লগতে 4 ইয়েৰ্ছৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ আছে, তেওঁলোকে এপ্লাই কৰিব পাৰিব। এই পষ্টটোৰ কাৰণে আপোনালোকৰ এজ লিমিট 43 ইয়েৰ্ছলৈকে ৰখা হৈছে। ইয়াতে আপোনালোকৰ চেলাৰী পে' কৰিব 30,000 ৰুপিজ পাৰ মান্থ। এই পষ্টটোৰ কাৰণে আপোনালোকৰ 27তে ৱাকিং ইণ্টাৰভিউ হ'ব। এই পষ্টকেইটাৰ কাৰণে আপোনালোকৰ যিহেতু ৱাকিং ইণ্টাৰভিউ হ'ব, চ' ইণ্টাৰভিউ ডে দিনাখন মৰ্ণিং 10 বজাৰ পৰা 11 বজাৰ ভিতৰত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন হ'ব। চ' আপোনালোকে 10 বজাৰ আগতে আপোনালোকে ৰিপৰ্ট কৰিব লাগিব। এড্ৰেছটো ইয়াৰ ওপৰতে দিয়া আছে, শইকীয়া কমাৰ্চিয়েল কমপ্লেক্স, GS ৰোড, খ্ৰীষ্টান বস্তি, গুৱাহাটী। ইয়াতে আপোনালোকৰ ৱাকিং ইণ্টাৰভিউটো লোৱা হ'ব। আৰু আপোনালোকে যেতিয়া ইণ্টাৰভিউৰ কাৰণে যাব তেতিয়া অৰিজিনেল ডকুমেণ্টখিনি লৈ যাব নাপাহৰিব। ত' বন্ধু বান্ধৱীসকল, ইমানখিনি আছিল আজিৰ ভিডিঅ'টোত। আশা কৰোঁ আপোনালোকে ভাল পালে। ধন্যবাদ।